কাৰণে ধন্যবাদ আৰু তোমাৰ ছাবস্ক্ৰাইবাৰসকলক মোৰ ফালৰ পৰা মৰম যাচিছোঁ আৰু যিসকল নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। চুলিটো অলপ কাটি দিব লাগিব দেই। লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ এটা প্ৰেংক কল কৰিম অভি কাশ্যপ দাক। এইকেইদিনতে ধিমি ধিমি জ্বলে গানটো ৰিলিজ কৰিছিলে, একদম ধামাকা হৈছে গানটো আৰু একদম পূৰা ধুনীয়া ধুনীয়া প্ৰেংক দিয়ে তেওঁ। ভিডিঅ'টো একদম চাওক, প্ৰেংক প্ৰেংক কল কৰোঁ, পাৰোঁ নে নোৱাৰোঁ চাওক আৰু কিমান পাৰোঁ। কিন্তু এতিয়া প্ৰথমতে ফোনটো লগাওঁ, কি হয় নাজানো আৰু ফোনটো লগাই চাওঁ, ৰ'ব। কি হয় নাজানো আৰু লগাইছোঁ আৰু দেই। হেল্ল', অভিদা হয় নাই বাৰু? মই শিৱসাগৰৰ পৰা কৈছিলোঁ। মই আপোনাৰ ভিডিঅ' চাই থাকোঁ, একদম ভাল লাগে ভিডিঅ' চাই। আৰু সেইদিনাখনি ধিমি ধিমি গানটো চালোঁ, একদম মজা অভিনয়ো কৰিছে। তাকে সেইটো কাৰণে ফোন মাৰিছিলোঁ, মোৰ কথা দুটামান আছিলে। একদম ভাল লাগিলে লগ পাই, মানে ফোন কৰাৰ কাৰণে। মানে হেৰি এইটো বুলি কয়, মই শ্বৰ্ট ফিল্ম এখন মানে লিখি থৈছোঁ, তাত মানে আপোনাক এক্টিঙত ল'ম ভাবিছোঁ দেই। মানে হেৰি আপুনি মানে হেৰি এনেই ফিজ চিজবোৰ কেনেকৈ লয়? আৰু আপুনিতো কেমেৰাও কৰে? অঁ, কেমেৰাও আপুনিয়ে কৰিব লাগিব, আপুনি হেৰিও এক্টিঙো আপুনিয়ে কৰিব লাগিব মানে। এনেই ফিজ চিজটো কেনেকৈ লয় ক'ব নি অকণমান? এতিয়াতো ডাইৰেক্ট পটককৈ কৈ দিব নোৱাৰোঁ এইটো বস্তুটো, মানে কি তোমাৰ স্ক্ৰিপ্টখন চাব লাগিব। এতিয়া তুমি কেনেকৈ কি কৰিম বুলি ভাবিছা, কি কি লাগে কি কি নালাগে, তুমি এতিয়া মুখতহে কৈছা পটককৈ। এতিয়া তোমাৰ অকল কেমেৰা লাগে নে লাইট লাগে, এইখিনি বহুত কথা থাকে। বহুত কথা থাকে মানে। এনেই অকল এক্টিঙত কিমানকৈ ল'ব সেইটো সুধিছোঁ। এই পইচা পাতি কথা নাই, এইবোৰ তোমাৰনো কি আৰু, কিবা এটা চলিব পৰাকৈ কিবা এটা দিলে হ'ল। আপুনি মানে মেইন চৰিত্ৰটো আপুনি অভিনয় কৰিব লাগিব। আপোনাৰ খালি হেৰি এইটো বুলি কয়, চুলিটো অলপ কাটি দিব লাগিব দেই। সময়বোৰ মিলিলে হ'ল আৰু, বাকী একো নাই। চুলিটো কাটিলে একো প্ৰব্লেম নাই নহয়? সেইবোৰ হ'ব, সেইবোৰ সময়ত হ'ব। তুমি এতিয়া স্ক্ৰিপ্টখন ক'ব লাগিব। স্ক্ৰিপ্টখন দুখীয়াৰ জীৱনলৈ এটা হেৰি আছে, সেইটো কাৰণে লগ পালে ভাল হ'ব। তেনেকৈ ফোনত গোটেইখিনি কি দিম ক'ব জানো তুমি? এতিয়া বহুত দেৰি হ'ব নহয়, তোমাৰ স্ক্ৰিপ্টহে। হয় বাৰু সেইটো। এনে কি নাম তোমাৰ? মোৰ নামটো ৰক্তিম। শিৱসাগৰ কোনডোখৰত? শিৱসাগৰ দলমুখ চাৰিআলি ওচৰত। ঠিক আছে, হেৰি মই গগৈ লিখোঁ। আচ্ছা, মই নাম্বাৰটো ছেভ কৰি থ'ম। ঠিক আছে এদিন লগ পাম ন সোনকালে? ঠিক আছে, লগ পাব। কাম কৰাৰ আগতে লগ পাম, মানে কি ফোনত পাতিবলৈ গোটেইখিনি বুজাই দিব পাৰিবা জানো? ময়ো বুজি নাপাম নেকি, তেনেকুৱাই হৈ যাব। ঠিক আছে বুজি পাম। মই ঠিক আছে বাৰু আপোনাক ফোন কৰি জনাম। একদম ঠিক আছে, মই তোমাৰ নামটো ছেভ কৰি থৈ দিম দেই। ঠিক আছে। একদম গাইজ মানে গম পোৱা নাই এতিয়ালৈকে প্ৰেংক কল নে কি। এতিয়া মানে কৈ দিওঁ আৰু প্ৰেংক কল বুলি। মোক অলপ চিনিও পায়, মই প্ৰেংক কল বুলি কৈ দিওঁ এতিয়া ফোনটো লগাই। অভিদা, মই ৰিণটোৱে কৈছোঁ, আমগুৰি। আমগুৰি। নহয়, মৰা নামগুৰি নহয়, শিৱসাগৰ আমগুৰিয়ে হয়। চিনি পালে দে? মই ধৰিব পৰা নাই। মোৰ নাম্বাৰটো আপোনাৰ হেৰিয়ত ছেভ আছে বাৰু। এইটো প্ৰেংক কল কৰিছিলে ৰে। মানে কেমেৰা অন হৈ আছিলে, হেৰিয়কো কৈ দিয়ক কিবা এটা। এনেই আপুনি ধৰিব পৰা নাই বাৰু প্ৰেংক কল নে কি। কেমেৰা অন হৈ আছে, কৈ দিয়ক কিবা এটা। কি ক'ম, ফোন কৰাৰ কাৰণে ধন্যবাদ আৰু তোমাৰ ছাবস্ক্ৰাইবাৰসকলক মোৰ ফালৰ পৰা মৰম যাচিছোঁ আৰু যিসকল নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ। মানে আপুনি এতিয়ালৈকে গম পোৱা নাছিলে মানে, হয় নাই কওকচোন? নাই, এইটো
মই এতিয়াও গম পোৱা নাই যে তুমি প্ৰেংক কৰিছা নে কি কৰিছা, কাৰণ তুমি যিবোৰ কথা সুধিছা সেইটো নৰ্মেলিয়ে সুধি আছা। নৰ্মেলিয়ে সুধি আছো ন। বস্তুটো তোমাৰ এতিয়ালৈকে মানে কিবা প্ৰেংক কৰিবলৈ কিবা বেলেগ এটা ইছ্যু কৰিব লাগিছিলে। হয় বাৰু, হেৰি একো নাই। আৰু টাইমটো বেছি নল'লাচোন। এই মানে অলপ আৰু এনেই আৰু প্ৰথম কৰিছোঁ ন, প্ৰথম আপোনাকে ফাৰ্ষ্ট কৰিছোঁ। হ'ব, ভাল লাগিল আপোনাৰ লগত কথা পাতি, আৰু একদম পূৰা ভাল লাগে আপোনাৰ প্ৰত্যেকটো ভিডিঅ'ই চাওঁ, বহুতেই ভাল লাগে। আৰু ধিমি ধিমি জ্বলে গানটো চাইছোঁ, বহুতে একদম সুন্দৰ অভিনয়, ভাল লাগিল। হ'ব দিয়ক, ইমানেই আছিলে। চেষ্টাহে কৰি আছোঁ দেই, এইবোৰ মানে তোমাৰ কিবা এটা কৰিছোঁ বুলি নহয়, মুঠতে কাম কৰি আছোঁ। তাকে ভাল, একদম পূৰা মই প্ৰত্যেকটো ভিডিঅ'ই চাওঁ আপোনাৰ, বহুত ভাল লাগে। তাকে আৰু হ'ব দিয়ক, ঠিক আছে, লগ পাম কোনোবা দিনাখনি। লগ পাম। ঠিক আছে। তো গাইজ একদম প্ৰেংক কৰিলোঁ, মানে তেওঁ ধৰিব পৰা নাছিলে, প্ৰেংক বুলিয়ে নহয় মানে এইটো কৰি চাইছিলোঁ, ফাৰ্ষ্ট টাইম কৰিছিলোঁ, প্ৰেংক বুলিয়ে নহয় মানে কৰি চাইছিলোঁ তেওঁক ফোন। তেওঁ ধৰিব পৰা নাছিলে কোন কি, মানে প্ৰেংক কলে নে কি আছিল, ধৰিব পৰা নাছিলে। তো ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব